হাই এভৰিৱান, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? সকলোৱে ভালে। আজি ৰাতিপুৱা এয়া ভিডিঅ'টো বনাবলৈ ল'লোঁ, দেখা ভাল নহয় যদিও। আৰু এটা কথা, টুপিটো আকৌ ষ্টাইলত পিন্ধিছে বুলি নাভাবিব, মাথাটো বৰ বিষাই আছে কাৰণে টুপিটো পিন্ধি আছোঁ, কাণখন ঢাকি। গম পালে? যোৱাকালি নিতুমণি দাই বিবাদ বিচ্ছেদৰ বিষয়ে মুখ খুলিলেগৈ। অৱশেষত মুখ খুলিলে। বৌয়ে মিডিয়াৰ আগত কৈছিলে, আপোনালোকে চবে দেখিলেই, ময়ো আগত ভিডিঅ' এটা দিছিলোঁ, সেয়া চালেই। এইবাৰ নিতুমণি দাই ক'লে সেই সন্দৰ্ভত, পত্নীটো পত্নীয়ে হয় ন, পত্নীক কোনো হাজবেণ্ডে বেয়া ব্যৱহাৰ নকৰে। কৰে, নকৰে বুলি নকওঁ, কিছুমান আছে মূৰ্খ, সিহঁতি কৰিব, কিন্তু জ্ঞানী মানুহে পত্নীক পত্নী বুলিয়ে ভাবিব, যিমানে যি নহওক। এয়া আহক ভিডিঅ'টো চাওক, নিতুমণি দাই কি কৈছে ঘৈণীয়েকৰ বিষয়ে বা নবৌৰ বিষয়ে। ভুল নাভাবিব ভিডিঅ'টো বনোৱাৰ কাৰণে। আৰু এটা কথা কওঁ, যদি কোনোবা মোৰ চেনেলটোত নতুন আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো টিপি দিব বুলি আশা কৰিলোঁ। আহক ভিডিঅ'টো চাওঁ। মামা বুলি মাতে, কোনোবাই মোক বাবা বুলি মাতে, কোনোবাই মোক পাপু বুলি মাতে। আমাৰ নিজৰ যিজনী ছোৱালী, তেওঁ মোক ডেড বুলি মাতে। যে মই লাখ টকা দৰমহা পোৱা মানুহ এজন হয়, সেইটো মই ক'ব পাৰোঁ আপোনাক। ছোৱালীজনী মোৰ কাৰণে কলিজা, মোৰ তাই জান, তাই মোৰ দেহ। গতিকে তাইক আপোনালোকে অন্ততঃ এই বিতৰ্কটোলৈ নানিব, একদম প্লিজ কৈছোঁ। মোৰ একমাত্ৰ ছোৱালীজনীৰ সপোনৰ কাৰ হোৱাৰ কাৰণে মই সিদ্ধান্ত সলাই মই ফৰ্চুনাৰ লৈছিলোঁ। মোৰ কোনো ধৰণৰ এতিয়ালৈকে এটাও ৰেডিমেড ফ্লেট নাই। এতিয়াও মই আশাবাদী, তেওঁ ভুলখিনি বুজি পাব বা তেওঁ আহিব, আৰু এতিয়াও মই একেলগে থাকিবলৈ সাজু হৈ থকা মানুহ। গাড়ীখন মোক হিমন্ত বিশ্ব শৰ্মাই গিফ্ট দিয়া বুলি ওলাইছিল। কোনোবা এজন মানুহ মোৰ সন্মুখলৈ আহি কওক যে নিতুমণি শইকীয়াক এনেকৈ মই কেতিয়াবা ঘোচ দি পাইছোঁ, এটকা এটা, 100 টকা এটা। এজন মানুহ মোক কোনোবাই উলিয়াই দিয়ক, মই ৰাজহুৱাকৈ প্ৰত্যাহ্বান জনাইছোঁ। মোৰ যিটো একান্তই ব্যক্তিগত বিষয়, যিটো এতিয়া কোৰ্টৰ বিচৰাধীন হৈ আছে, সেই বিষয়টোৰ সন্দৰ্ভত মই আপোনালোকক একো নকওঁ। কাৰণ মোৰ পত্নীয়ে যিহেতু কিছু কথা সংবাদ মাধ্যমৰ আগত ৰাজহুৱা কৰিছে, আৰু তাৰপিছত বহু মানুহৰ মনত সেই প্ৰশ্নখিনিৰ উদয় হৈছে। মই যিখিনি ক'ব পৰা কথা ইয়াত আপোনালোকক মই সেইখিনিহে ক'ম। যিখিনি একান্তই মোৰ ব্যক্তিগত, সেই কথাখিনিৰ সন্দৰ্ভত মই আপোনালোকক ক'ব নোৱাৰিম। অনুগ্ৰহ কৰি আপোনালোকে মোক সেই সন্দৰ্ভত একো নুসুধিলে মই ভাল পাম। এইকাৰণেই মই ক'ব নিবিচাৰিম যে আজিৰ দিনটোলৈকে তেওঁ মোৰ পত্নী। আজিৰ দিনটোলৈকে মই বিচাৰোঁ, আৰু মই আশাটো বন্ধ, এইটো বহুতৰ মনত বিভ্ৰান্তি সৃষ্টি হ'ব পাৰেতো, সেইকাৰণে মই কৈছোঁ। তেওঁ হয়তো পাহৰি গৈছে চাগে, বা তেওঁ কিবা ভুল হ'ব পাৰে। তেতিয়া তেওঁ 5,000 টকা দৰমহা পাইছিল, ফিক্স পে আছিল তেতিয়া। 2005 চনৰ পৰা 2007 চনলৈকে এইখন ছয়দুৱাৰ কলেজ, এই যে অঞ্জন ওজাৰ চাইন, 5,000 টকা তেওঁ 1/3/2005 পৰা 28/2/2007লৈকে তেখেতে 5,000 টকা দৰমহা পাইছিল। যেতিয়া মই 10,000 পাইছিলোঁ, তেখেতে 5,000 পাইছিল। যেতিয়া মই 22,000 টকা দৰমহা পাইছিলোঁ, তেতিয়া তেখেতে 5,000 টকাই দৰমহা পাইছিল। গতিকে মই চাগে মিছা পোৱা নাই। তাৰপাছত বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, লাইক কমেণ্ট কৰি। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।